মোৰ পৰিস্মিতাজ ব্লগছলৈ আপোনালোকক চবকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ ছাপোৰ্টটো লাগে। আপোনালোকে যদি মোক ভালকৈ ছাপোৰ্ট কৰে তেনেহ'লে ময়ো মানে অলপ আগবাঢ়িম আৰু ভাবিছোঁ। কি বুলি ভাবিছে আপোনালোকেহে জানে। সেইকাৰণে মানে ভিডিঅ'টো আৰু বনাওঁ বুলিয়ে বনালোঁ। কাৰণ মানে বহুত কষ্ট কৰিছোঁ যদিও কষ্টৰ একো সুফল পোৱা নাই। সেইকাৰণে আপোনালোকৰ কাষলৈ আহিছোঁ আৰু আপোনালোকক মই জনাইছোঁ যে মোৰ মানে কি ক'ম আৰু দুখৰ কথাটো। এয়া মোৰ ভণ্টি ইশাৰাণী বৰা, তাইও নতুনকৈ খুলিব আৰু ইউটিউব চেনেল ভাবিছে। তাকে কি হয়, অলপো দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি ভিডিঅ'ত মই দেখাইছোঁ যে শিঙি মাছৰ জোল বনাইছোঁ। তাকে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু কেনেকৈ বনাইছোঁ সেইটোও চাব আৰু আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা হয়। খাবলৈ কিন্তু ধুনীয়াই পালোঁ মই। আৰু সেয়াই আপোনালোকে একবাৰ হ'লেও ট্ৰাই কৰি চাব, কেনেকুৱা লাগিছে জনাব মোক কমেণ্ট। এতিয়া মই কেৰাহীখনত তেল দিম। তেল দি পেলাই কাটি লোৱা মাছখিনি আমি ফ্ৰাই কৰিম। ইয়াতে তেলখিনি গৰম হ'বলৈ দিছোঁ। এয়া তেল গৰম হৈছেই। তেল গৰম হোৱাৰ লগে লগে মই ইয়াত মাছখিনি ফ্ৰাই কৰিম। পিছে পিচকৈ দিছোঁ। শিঙি মাছখিনি ফ্ৰাই কৰিছোঁ, ডাঙৰ ডাঙৰ শিঙি। আৰু মাছখিনি অলপ ফুটে, কেলৈ নাজানো, বেছিকৈ ফুটিছে। মাছখিনি হাফ ফ্ৰাই কৰি ল'ম, জোল বনাম যিহেতু। সেইকাৰণে মাছখিনি প্ৰায় ফ্ৰাই হ'বগৈ আৰু। সেয়া কাঢ়িবলৈ হ'ল, কাঢ়ি লৈছোঁ বাতি এটাত। তাৰপিছতে আৰু কি কৰিম মানে একেখন কেৰাহীতে মই একেখিনি তেলতে মাছৰ জোলকণ বনাম। তেনেকৈ বনালে খাবলৈও ভাল হয়। এতিয়া মই কাটি লৈছোঁ পিঁয়াজ, তাৰপিছতে আলু আৰু আদা নহৰু আৰু কেঁচা হালধি জলকীয়া মিক্স কৰি খুন্দি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ কাৰণে গৰম হৈয়ে আছে যিহেতু মই পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি লৈ পেলাই পিঁয়াজ দুটা লৈছোঁ, তাৰপিছতে আলু দুটা লৈছোঁ। আলুখিনিও সৰু সৰুকৈ কাটিছোঁ, পিঁয়াজখিনিও সৰু সৰুকৈ কাটিছোঁ। এতিয়া ইয়াতে অলপ লৰাই পেলাই মই এই পেষ্টটো দিম, আদা নহৰু জলকীয়া আৰু হালধিৰ, যিটো মই খুন্দি লৈছোঁ। এনেকৈ বনালে খুবেই ভাল লাগে খাবলৈ। সেইকাৰণে মই এনেকৈয়ে বনাইছোঁ। আৰু গুড়া হালধি অলপ কমকৈ দিম, বেছিকৈ নিদিওঁ। কাৰণ ইয়াত মই কেঁচা হালধি খুন্দি দিছোঁ। কেঁচা হালধি খাব লাগে, ভাল। কেঁচা হালধি তেনেকৈ খুন্দি খালে বিষবোৰো অলপ কম হয়। এতিয়া এইখিনি অলপ ৰঙচুৱা হ'বলৈ দিম। ইয়াত এতিয়া গুড়া হালধি অলপ আধা চামুচ দিম আৰু বেছি নিদিওঁ। এতিয়া মই কাটি লোৱা আলুখিনি এড কৰিম। কাটি লোৱা আলুখিনি এড কৰাৰ পিছত এইখিনিক অলপ সময় ভাজিম ধুনীয়াকৈ। তাৰপিছত লৰাই ভাজিম। এতিয়া ইয়াতে নিমখ আধা চামুচ এড কৰিম। চামুচখন ডাঙৰ যিহেতু এচামুচে হয়গৈ, কিন্তু মই আধা চামুচ দিছোঁ। অকণমানকৈ দিয়াৰ নিয়ম এটা আছে মোৰ, সেইকাৰণে লাষ্টত দি পাইছোঁ। আপোনালোকে তেনেকৈ আকৌ বেছিকৈ নিদিব। এইখিনি এতিয়া অলপ সময় ভাজিম। অলপ সময় ভজাৰ পিছত এই মাছখিনি এড কৰিছোঁ। এয়া অলপ বেলেগ মাছো আছিলে। শিঙি মাছখিনি এড কৰাৰ লগতে আকৌ কুঢ়ি মাছ অলপ আছিলে, তাৰো এটা আছিলে, তাকো এড কৰি দিছোঁ। এতিয়া ঢাকোন মাৰিছোঁ। আৰু ছোৱালীও আমনি কৰিলে মোৰ কোচত উঠিবলৈ, সেইকাৰণে তাইক লৈ পেলাই মই লৰাইছোঁ। তাই বেলেগলৈ নাযায়, খেলি খেলি আমনি লাগিলে। এতিয়া সেই তাইও মাছ লৰোৱা চাইছে। ইয়াত পানী এড কৰিম এগিলাচ। গিলাচটো ডাঙৰ, এগিলাচে দিম। আপোনালোকে আপোনালোকৰ জোখৰ অনুসৰি দিব।
নহ'ব জানো? এতিয়া ধুনীয়াকৈ ঢাকি দিম। ঢাকি দিয়াৰ পিছত এইখিনি সিজিবলৈ দিম। উতল অহাৰ পিছতে মই ইয়াত ধনিয়া দিম আৰু ধুনীয়াকৈ নমাই থ'ম আৰু এতিয়া উতল আহিছেই। আলু দুপিচমান এনেই অলপ ভাঙি দিলে ভাল লাগে, মই ভাঙি দিছোঁ। আপোনালোকেও ভাঙিব পাৰে যদি ভাঙে। এতিয়া বাৰীৰে ধনিয়া বুটলি আনি পেলাই ধুনীয়াকৈ ইয়াত দিম। সেয়া কাটি দিছোঁ। এতিয়া লাহেকৈ এইখিনি নমাম আৰু খাবলৈ হ'ল আৰু ৰেডিয়ে হ'লগৈ আৰু অকণমান লৰাই পেলাই মই ঢাকি দিম। তাৰমানে ধনিয়াৰ সেই গোন্ধটো মানে চবতে সোমাই যাবলৈ কাৰণে লৰাই পেলাই ঢাকোন মাৰি দিম। হৈ গ'ল আৰু এতিয়া বনাই মেলি আমাৰ। আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ'জ লাগে মোক কমেণ্টত জনাব, তেতিয়া আপোনালোকৰ মই মনৰ কথাখিনি বুজি পাম আৰু আপোনালোকক যিখিনি পাৰোঁ সেইখিনি জনাব পাৰিম। সেইকাৰণে আপোনালোকে একদম মানে কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগত তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আৰু বাই বাই। আজিলৈ ব্লগছটো ইমানতে সামৰণি মাৰিছোঁ, কাৰণ বতৰটো ডাৱৰীয়া, খুব ঠাণ্ডা পৰিছে পথাৰত, সেইকাৰণে ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। আৰু এতিয়া টাইমো বেছি হৈছেগৈ আৰু সেইকাৰণে ঘৰলৈ ঘূৰি আহিছোঁ। সেয়াই টাটা কৈ দিয়া, টাটা কৈ দিয়া, টাটা কৈ দিয়া চবকে, চুমা এটা দি দিয়া।